নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোলৈ। আজি আমি আলোচনা কৰিম 2022 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া অসমীয়াৰ ব্যাখ্যা। আহক সময় নোলোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো দিয়া আছে, সহস্ৰ বয়নে যাৰ নপাবন্ত সীমা, অধবে জানিব কেন তোমাৰ মহিমা। 2 নম্বৰটো হ'ল, সজাৰ মইনাটি অনেক যুগতি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। 3 নম্বৰটো হ'ল, আতুৰ ভৈলহু হৰি বিষয় বিকলে, কৰি উদ্ধাৰ মোক চৰণ কমলে। তাৰপিছত 4টো হ'ল, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, ক্ষুধাৰ চুল লুকাই আছে মুমিনৰ আঁৰত। 5টো হ'ল, মৰিলে দাগ কৰিবলৈও এজন মানুহ নাই। 6টো হ'ল, এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু। 7টো হ'ল, পঢ়াই পঢ়ে ৰুৱে পাণ, এই তিনিয়ে নিশ্চিন্তে আন। তাৰপিছত 8টো হ'ল, কমাৰ শালাত গঢ়িবলৈ হ'লে আগতে জুই শালাত গঢ়ি চাব লাগিব, সাঁতুৰিবলৈ শিকিবলৈ হ'লে পানীত ননমাকৈ নহয়। আৰু তাৰপিছত 9 নম্বৰটো হ'ল, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনের নিজ তুমিছে জীৱন।